So hi guys, মই প্ৰিয়ম আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল প্ৰিয়ম তালুকদাৰলৈ। তো গাইজ মই আপোনালোকৰ কাৰণে আজি যিটো ভিডিঅ' আনিছোঁ সেইটো ভিডিঅ' আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু বহুত ইউজফুল হ'ব। চাওক, কেতিয়াবা আমাৰ এনেকুৱা হয় আমাৰ নিজৰ মোবাইলৰ পৰা কেতিয়াবা এনেকুৱা এটা ইম্পৰ্টেণ্ট বস্তু ডিলেট হয়, ফটো হওক, ভিডিঅ' হওক, অডিঅ' হওক, নাইবা কিবা ডকুমেণ্টছেই হওক, কেতিয়াবা আমাৰ নিজৰ ভুলৰ কাৰণে কেতিয়াবা ডিলেট হৈ যায় বা কেতিয়াবা আনক কেতিয়াবা মোবাইলটো দিওঁ, ধৰক সৰু ল'ৰা ছোৱালী হওক গেম খেলিবলৈ বা কিবা কাৰণত বেলেগক মোবাইলটো দিলোঁ, তো সিহঁতৰো কেতিয়াবা ভুল হৈ যায়, ভুল হৈ গৈ এটা ফাইল এটা ডিলেট হৈ গ'ল, তেতিয়া আমাৰ মাথা বেয়া হৈ যায় কেনেকৈ এইটো ফাইল আনিম। বা আমাৰ কেতিয়াবা নিজৰে ভুলত হওক, কেতিয়াবা এনেকুৱা ভাল ফটো আমাৰ মেমৰি থকা ফটো কিছুমান বা কিছুমান ডকুমেণ্টছ বা কিছুমান ভিডিঅ' এনেকুৱাকৈ ডিলেট হৈ যায়, আমাৰ বহুত বেয়া লাগে। আমি বহুত টেনশ্যনত পৰি যাওঁ যে সেইটো বস্তু আমি কেনেকৈ আকৌ ৰিটাৰ্ণ পাম। চ' গাইজ, এতিয়া টেনশ্যন ল'বলগীয়া একো কথা নাই, কাৰণ এইটো ভিডিঅ' চোৱাৰ পাছত আপোনালোকে ধুনীয়াকৈ গম পাব যে সেই ভিডিঅ'টো বা সেই ফটোখন বা সেই ডকুমেণ্টছটো কেনেকৈ আপোনালোকে ৰিটাৰ্ণ আনিব পাৰে। 5 বছৰ আগত নাইবা 10 বছৰ আগত হওক, যদি আপুনি একেটা মোবাইলকে ইউজ কৰি আছে, তেতিয়াহ'লে আপোনালোকে 2 মিনিটৰ ভিতৰত আপোনালোকে ধুনীয়াকৈ তাক ৰিকভাৰী কৰিব পাৰিব। তো গাইজ, ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, স্কিপ নকৰিব। স্কিপ কৰিলে ভিডিঅ'টো ভালকৈ বুজি নাপাব আপোনালোকে। তো একদম ধুনীয়াকৈ চাব, একদম শেষলৈকে চাব। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পাব। তো গাইজ, বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই আহি গৈছোঁ মোৰ মোবাইলত। তো এতিয়া মই আপোনালোকক দেখাম যে ইয়াক ফটো ৰিকভাৰী কেনেকৈ কৰিব লাগে। তো গাইজ, এপছটোৰ নাম হৈছে ডিস্ক ডিগাৰ। ইয়াক আপোনালোকে প্লে ষ্টৰত ইজিলি পাই যাব, ইজিলি আপুনি পাই কিনে তাক ডাউনলোড কৰি ইনষ্টল কৰিব পাৰিব। আৰু যদি ইয়াক আপোনালোকে বিচাৰি নাপায়, তেতিয়াহ'লে মই মোৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত আপোনালোকক ইয়াৰ লিংক দি দিম। তো আপোনালোকে তাৰ পৰা ডাউনলোড কৰি কিনে আপুনি ইয়াক ইনষ্টল কৰিব। চ' গাইজ, ইনষ্টল কৰাৰ পাছত আপোনালোকে যেতিয়া অ'পেন কৰিব, তেতিয়া কেনেকৈ কি কৰিব লাগে মই আপোনালোকক দেখাম। তো গাইজ, মই ইয়াক অ'পেন কৰিছোঁ এতিয়া। চ' এইটো অ'পেন হৈ গৈছে। তো আপুনি ৱাইপ ফ্ৰী স্পেচ এইটো ক্লিক কৰিব অ'পেন কৰাৰ লগে লগে ৱাইপ ফ্ৰী স্পেচ। তো ষ্টাৰ্ট। তো এইটো অকণমান আপোনালোকৰ টাইম ল'ব, খুব বেছিটো 2 মিনিট বা 3 মিনিট। তো ইমানমান টাইম ল'ব। তো আপোনালোকে ইয়াক কমপ্লিট হ'ব দিব। চ' গাইজ, এইটো কমপ্লিট হৈ যোৱাৰ পাছত আপোনালোকে কি কৰিব, আপোনালোকক মই দেখাইছোঁ। এতিয়া মই ফটো এখন মাৰি কিনে দেখাইছোঁ। সেইটো হৈ যোৱাৰ পাছত আপোনালোকে একো নকৰিব। এতিয়া যেতিয়া ফটো ডিলিট হয় তেতিয়া কৰিব লাগিব। তো মই আপোনাক এতিয়াই দেখাই দিছোঁ ফটো ডিলিট কৰি কিনে। চ' গাইজ, এইটো মই পিকচাৰ লৈছোঁ। অ'কে, এইটো পিকচাৰ লৈছোঁ। পিকচাৰ মই এইটো ডিলিট কৰিছোঁ। অ'কে, তো ডিলিট কৰি এতিয়া আহিবনে নাই চাম তো গাইজ, তাৰপিছত আপোনালোকে কি কৰিব লাগিব, ষ্টাৰ্ট বেছিক ফটো স্কেনত যাব লাগিব। তো গৈ কিনে ইয়াত স্কেন কৰিব লাগিব। তো আপোনাৰ স্কেন হৈ আছে। এইবিলাক ফটো মই ডিলিট কৰা, যেতিয়ালৈকে তো এইবিলাক ফটো মই ডিলিট কৰিছিলোঁ যেতিয়া মই মোবাইলটো যেতিয়াৰ পৰা ইউজ কৰিছোঁ। তো এইবিলাক ফটো মই ডিলিট কৰিছোঁ, চাই ল'ব পাৰে আপোনালোকে। এইবিলাক যিমান ফটো আহিছে চব মই ডিলিট কৰা। তো মই প্ৰথম আপোনালোকক মই দেখাম, মই ডিলিট কৰা ফটোখন হাতৰ ফটো আছিল তো চাওক গাইজ, এইখন ফটো দেখিছে। তো এইখন ফটো এনেকৈ ক্লিক কৰিব, এইটো পজ কৰিব, পজ কৰি কিনে এইটো ৰিকভাৰী কৰিব। তো ইয়াত ৰিকভাৰীত যোৱাৰ লগে লগে আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব, যিটোত আপোনাৰ লিখা থাকিব ছেভ দ্য ফাইলছ টু এন এপ অন ইয়'ৰ ডিভাইচ ছাচ এজ ইমেইল, ড্ৰপবক্স, গুগল ড্ৰাইভ এক্সেট্ৰা তো এইটো আপুনি ক্লিক কৰিব পাৰে, নহ'লে ছেভ দ্য ফাইলছ টু এ কাষ্টম লোকেশ্যন অন ইয়'ৰ ডিভাইচ, ইউ উইল নিড টু পিন দ্য ফাইলছ ইয়'ৰ চেল্ফ আফটাৰ ছেভিংছ। অ'কে,
তাৰপিছত নেক্সট আহিব আপলোড দ্য ফাইলছ টু এন FTP ছাৰ্ভাৰ। তো মোৰ মতে এইটো ঠিক আছে যে আপুনি 2 নম্বৰ অপশ্যনটো সিলেক্ট কৰিব, সেভ দ্য ফাইলছ টু এ কাষ্টম লোকেশ্যন অন ইউৰ ডিভাইচ। ঠিক আছে, তো 2 নম্বৰ অপশ্যনটো আপোনালোকে সিলেক্ট কৰিব ধুনীয়াকৈ। তো এইটো সিলেক্ট, তো আপোনাৰ হৈ গ'ল। তো ইয়াত দেখাব, ইয়াত কেমেৰা দেখিছে, এই কেমেৰাত মোৰ ফটোখন এখন সেভ হৈ গ'ল। ঠিক আছে, তো এনেকৈ আপোনালোকে যিমান পুৰণা কি নহওক, আপোনালোকে ভিডিঅ' হওক অডিঅ' হওক, মই ইয়াত অকল ফটো দেখাই দিছোঁ কাৰণ মই এক্সাম্পলৰ কাৰণে আপোনালোকক দেখাই দিছিলোঁ। তো আপুনি ইয়াত ফটো হওক, ভিডিঅ' হওক, অডিঅ' হওক, যিকোনো আপোনালোকে বস্তু ইয়াত ৰিকভাৰী কৰিব পাৰে। যেতিয়া আপুনি মোবাইলটো যিমান বছৰ ইউজ কৰি আছে সিমান বছৰ পুৰণা ফটো বা ভিডিঅ' বা ফাইলছ আপোনালোকে ইয়াত ৰিকভাৰী ধুনীয়াকৈ কৰিব পাৰে। তো গাইজ বস্তুটো ইউজ কৰিব কেনেকুৱা লাগিছে প্লিজ মোক ক'ব আপোনালোকে। আপোনালোকৰ যদি কিবা ইম্পৰ্টেণ্ট বস্তু ধৰক ডিলিট হৈ গৈছে তেতিয়াহ'লে এই ছফ্টৱেৰটো আপোনালোকে ইউজ কৰি কিনে, এই এপটো ইউজ কৰি কিনে আপোনালোকে মোক কমেণ্টত ক'ব যে কেনেকুৱা পাইছে, আপোনালোকৰ 100% ৱৰ্ক কৰিছে নে নাই কৰা। চ' গাইজ এইখিনিয়ে আৰু। তো গাইজ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে কি কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কিবা ক'ব লগা থাকে মোক কমেণ্ট কৰিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু যদি আপুনি মোৰ ভিডিঅ'বিলাকৰ আপডেট বিচাৰে তেতিয়াহ'লে কাষত থকা বেল আইকনটো দবাই থৈ দিব। তো গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত, বাই বাই।